Hello guys, welcome back to my channel. আৰু আজি বজাৰ কৰিব গৈ আছো দাদাহঁতৰ বিয়া আছে আৰু কইনাক দিবলগীয়া কাপোৰখিনি বজাৰ কৰিব গৈ আছো so let's go আৰু মই মালিগাঁৱৰ নতুন ব্ৰিজৰ তলেৰে গৈ আছো আৰু পিলাৰবোৰ ইমান ধুনীয়াকৈ আঁকিছে চাওকচোন আমাৰ সব এথনিক ট্ৰাইবছৰ গামোচাবোৰৰ ডিজাইন বনোৱা আছে ইয়াত আৰু মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ সকলোকে যে আৰ্টিষ্টবিলাকে ইমান কষ্টৰে এইবোৰ আৰ্ট কৰিছে ইয়াত যেতিয়া পিকাই পিনে লেতেৰা নকৰে চাওকচোন ইমানেই ধুনীয়া লাগিছে কেনেকৈ এনহেঞ্চ কৰিছে বিউটিটো মই আহি পালোঁ ফেঞ্চি বজাৰ আৰু ইয়াতে মই ৰৈ আছোঁ এতিয়া বাহঁত আহিব আৰু আমি একেলগে শ্বপিং কৰিম বাজে দেৰি বা গৰম এয়া আহি পালে বা আৰু জেঠু আৰু এতিয়া আমি তামাম বজাৰ কৰিম ভালকে পইচা চইচা লৈ আনিছানে নাই আনিছো পুৰা কি কিনি দিবা মোক আজি একদম কি লাগে আমি আহি পালোঁ পাট কাপোৰৰ দোকানত আৰু ইয়াৰ পৰা আমি বেছিভাগ কাপোৰ কিনো আমি একদম সোনকালে আহিছিলোঁ চ' সেইকাৰণে আমিয়ে ফাৰ্ষ্ট কাষ্টমাৰ আৰু মোৰ পিছফালে এইবোৰ সব পাট কাপোৰে হয় আপোনালোকক যেনেকুৱা কালাৰ লাগে তেনেকুৱাই পাব আৰু বহুত অসম কালেকশ্যন হয় ইয়াৰে এয়া বা হয় আৰু আমি এতিয়া ফাৰ্ষ্ট কইনাৰ মেইন ছেটেৰে আৰম্ভ কৰিছোঁ ইমান ধুনীয়া লাগিছে এইযোৰ অকণমান চিম্পল চাইছোঁ আপোনালোকে কাপোৰযোৰ ট্ৰাইও কৰিব পাৰে ধুনীয়াকৈ পিন্ধুৱাই দিয়ে যাতে এটা ক্লিয়াৰ আইডিয়া হয় কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগিব কইনাৰ ছাবষ্টিটিউট হিচাপে ময়ে ট্ৰাই কৰি ল'লোঁ খুব চিম্পল আৰু মৰম লগা কাপোৰ এইযোৰ খুব মৰম লগা কাপোৰ বাট আমি যিযোৰ ল'লোঁ সেইযোৰ মই বিয়াৰ দিনাহে দেখুৱাম দেই আৰু এতিয়া আমি চাম কইনাৰ ছেকেণ্ড ছেটযোৰ ইমান মৰম লাগিছে কালাৰটো আকৌ এবাৰ পিন্ধি চালোঁ কেনেকুৱা লাগিব এখন এনেকে হেৰি কৰি লবা আৰু এইযোৰ চাইছোঁ এইযোৰ ছেকেণ্ড অপশ্যন আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিছে কমেণ্টত জনাব দেই আৰু এতিয়া বাই চাই আছে নিজৰ কাৰণে কাপোৰ ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ কোনযোৰ লওঁ কোনযোৰ নলওঁ তেনেকুৱাই লাগি গৈছে ৱাও এইটো কালাৰ ইমান ধুনীয়া হয় আমি 8যোৰমান কাপোৰ ল'লোঁ আৰু এতিয়া তাৰে বিলিং চলি আছে বা একদম টায়াৰ্ড হৈ গৈছে নিজৰ কাপোৰ বিচাৰি আমি লোৱা কাপোৰবোৰ এওঁলোকে ৰেডি কৰি দিব মেখেলা চিলাই দিব দহি বনাই দিব আৰু চাদৰৰ পটি লগাই দিব চ' এইবোৰ থৈ গ'লোঁ আমি অকল ব্লাউজ পিচ কেইটাহে লৈ গ'লোঁ আমি লোৱা কাপোৰবিলাক চব থৈ গ'লোঁ আৰু চব থৈ গ'লোঁ তুমি পাৰ্চটো থৈ যাবা নেকি ফ্ৰী গিফ্টটো কাৰ ভাল নালাগে আমি ইমান কাপোৰ কিনাৰ বাবে আমাক এই দৰাৰ ছাতিটো গিফ্ট কৰি দিলে থেংক ইউ আমাৰ শ্বপিং হৈ গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি খানা ভোক লাগিছে খানা আমাৰ খানা আহি গ'ল আৰু এতিয়া আমি লাষ্ট শ্বপিং কৰিব আহিছোঁ জেঠুৰ বাবে তেওঁ নিজৰ শ্বাৰ্ট পেণ্ট চিলাব আহিছে আমি ৰেমণ্ডৰ শ্ব'ৰুমত আহিছোঁ এয়া মই আৰু এয়া বা বজাৰ কৰি অৱস্থা নাই ভাগৰি গ'লোঁ তথাপি হাৰি যোৱা নাই ইয়াতে ব্লগটো শেষ কৰিছোঁ বাই মই উভতাৰ টাইমত আকাশখন ইমান ধুনীয়া হৈ গৈছিলে চাওকচোন ছানছেট বাৰু কাৰ প্ৰিয় হয় কমেণ্টত জনাব দেই বাই